টেক্সট মেছেজ আমি বহুতেই কৰোঁ আমি আমাৰ আপোনজনৰ সৈতে কানেক্ট হ'বলৈ নতুবা আমি আমাৰ ফ্ৰেণ্ডছৰ সৈতে কানেক্ট হ'বলৈ আমি মেছেজ কৰোঁ আজি আমি কথা পাতিম হাউ টু ন' ইফ ছামৱান লাইকছ ইউ অভাৰ এ টেক্সট নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আমাৰ এই অনুভৱ ডায়েৰী চেনেলটোলৈ আপোনাক মই স্বাগতম জনাইছোঁ আপুনি যদি নতুন ভিউৱাৰ হয় তেন্তে মই আপোনাক ক'বলৈ পাই সুখী হৈছোঁ আমাৰ এই চেনেলটোত আমি প্ৰত্যেকটো সপ্তাহতে প্ৰায় দুটাকৈ ভিডিঅ' বিভিন্ন টপিকৰ ওপৰত আমি আলোচনা কৰোঁ লগতে বিভিন্ন শ্বৰ্টছ ভিডিঅ' আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিওঁ গতিকে মই আশা কৰিছোঁ আপোনালোকে আমাৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰিব আৰু আমাৰ ফেমিলি মেম্বাৰ হিচাপে সংযুক্ত হ'ব গতিকে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্টটো হৈছে দে ৰিপ্লাইড কুইকলি যিজন ব্যক্তি আপোনাৰ লগত বেছি কানেক্ট ফিল কৰিব আপোনাৰ পৰা যদি এটা টেক্সট যায় বা মেছেজ যায় আৰু সেয়া তেওঁৰ বাবে ইম্পৰ্টেণ্ট হ'ব আৰু তেওঁ জানিব বিচাৰিব আপুনি কিনো টেক্সট দিলে বা মেছেজ দিলে তেওঁলৈ আৰু তেওঁ তৎক্ষণাত তাৰ ৰিপ্লাই কৰিব আমাৰ ছেকেণ্ড চাইনটো হৈছে দে ইউজেছ নিকনেমছ নিকনেম মানে কি এটা শ্বৰ্ট নাম দিয়া যিটো আপোনাৰ আচল প্ৰকৃত নাম হয় তাৰ সলনি এটা নতুন এটা নাম দিয়া আৰু আমি এনেকুৱা নিকনেম কাক দিওঁ অবভিয়াছলি আমি আমাৰ আপোনজনক দিওঁ যিজন আমাৰ একেবাৰে আপোন হয় থাৰ্ডটো হৈছে দে ষ্টাৰ্ট ইউজিং হাৰ্ট ইম'জি ইম'জি আমি প্ৰায় সকলোৱে ব্যৱহাৰ কৰোঁ বিভিন্ন মেছেজত বা শ্বৰ্টকৈ কিবা এটা মেছেজ যেতিয়া আমি লিখোঁ তাৰ এটা অৰ্থ বুজাবলৈ আমি এটা ইম'জি দি ভাল পাওঁ আপুনি ইউজ কৰে নেকি মোক কমেণ্টত মেনশ্যন কৰিব আপুনি কোনটো ইম'জি বেছিকৈ ইউজ কৰে যিবিলাক ইম'জি হয় সেই ইম'জিবিলাক আমি এটা ৱৰ্ডৰ সলনি ব্যৱহাৰ কৰোঁ দে টেক্সট ইউ ফাষ্ট এইটো নিতান্তই স্বাভাৱিক যিজন ব্যক্তি আপোনাৰ খুবেই আপোন হয় আপোনাক কেয়াৰ কৰে সেইজন ব্যক্তিয়ে ফাষ্ট মেছেজ দিয়াটো বা টেক্সট দিয়াটো নিতান্তই স্বাভাৱিক তেওঁ জানিব বিচাৰিব আপুনি ভালে আছেনে তেওঁ জানিব বিচাৰিব আপুনি কি কৰি আছে বিভিন্ন সময়ত বিভিন্ন খবৰ ল'ব বিচাৰিব আৰু সেইবাবে তেওঁ হয়তো ফাৰ্ষ্টতে টেক্সট দিব তাৰ নেক্সট চাইনটো হৈছে দে ষ্টাৰ্ট টু অ'পেন আপ আমি আমাৰ সন্মুখৰ ব্যক্তিজনৰ ওচৰত কেতিয়া অ'পেন আপ হ'ব বিচাৰিম যেতিয়া আমি সেই ব্যক্তিজনক বিশ্বাস কৰিম আৰু যদি আৰু যিজন ব্যক্তিজনে আপোনাৰ বিভিন্ন কথা তেওঁ শ্বেয়াৰ কৰিব বিচাৰিছে থকাটো বিচাৰিব টেক্সটৰ জৰিয়তে ল'ব আপোনাক ক'ব বিচাৰিছে তেওঁ কি ভাল পায় তেওঁ কি বেয়া পায় তেওঁ নিজৰ ভিউ পইণ্ট তেওঁ বিভিন্ন ক্ষেত্ৰত কিদৰে ভাবে তাক যদি উল্লেখ কৰিছে মই ভাবোঁ হি এণ্ড চি লাইকছ ইউ দে কমপ্লিমেণ্ট ইউ যিজন ব্যক্তিয়ে আপোনাক লাইক কৰে সেইজন ব্যক্তিয়ে আপোনাক কমপ্লিমেণ্ট দিয়াটো একেবাৰে স্বাভাৱিক কথা তেওঁ হয়তো ক'ব ইউ আৰ লুকিং ছ' বিউটিফুল ইউ লুক ছ' হেণ্ডছাম দে ছ' কনচাৰ্ণ তেওঁ আপোনাৰ প্ৰতি কনচাৰ্ণ হৈ থাকিব তাৰ পিছৰ চাইনটো হৈছে দে শ্বেয়াৰ থিংছ ডেট মেক্স ইউ লাভ যিজন ব্যক্তিয়ে আপোনাক লাইক কৰে তেওঁ অবভিয়াছলি তেওঁতো বিচাৰিবই যে আপুনি হাঁহি থাকক আপুনি ভালে থাকক আৰু সেয়েহে হয়তো আপোনাৰ সৈতে এনেকুৱা কিছুমান কথা মেমৰি শ্বেয়াৰ কৰিব যাৰ যোগেদি আপুনি হাঁহিব পাৰে আপুনি যদি আমাৰ এই ভিডিঅ'টো এণ্ডলৈকে কণ্টিনিউ কৰি আছে তেন্তে মই আপোনাক এটা এডভান্স চাইনৰ কথা ক'ম যাৰ যোগেদি আপুনি তৎক্ষণাত গম পাই যাব সেই ল'ৰাজন বা ছোৱালীজনীয়ে আপোনাক লাইক কৰে নে নকৰে আৰু সেই চাইনটো হৈছে দে ৱান্ট টু ডু মোৰ দেন টেক্সট অৰ্থাৎ এই লাইনটোৱে কি ক'ব বিচাৰিছে এই লাইনটোৱে এয়াই ক'ব বিচাৰিছে যিজন ল'ৰা তথা যিজনী ছোৱালীয়ে আপোনাক টেক্সট কৰে তেওঁ কেৱল অকল টেক্সট বা মেছেজ কৰি আপোনাৰ লগত কানেক্ট হৈ দিব বিচৰা নাই তেওঁ হয়তো আৰু বেছি আপোনাক জানিব বিচাৰিছে তেওঁ হয়তো আপোনাক লগ কৰোঁ বুলি ক'ব তেওঁ হয়তো এটা ডেট প্লেন কৰিব নতুবা আপোনাক চিনেমাৰ কাৰণে ক'ব নতুবা বিভিন্ন কথা ক'ব যাৰ যোগেদি তেওঁ বিচাৰিব আপোনাৰ লগত আৰু অধিক কানেকশ্যনটো ষ্ট্ৰং কৰা আৰু এইটোৱে হৈছে এনেকুৱা এটা চাইন যাৰ যোগেদি আমি তৎক্ষণাত গম পাই যাম যে আমাৰ সন্মুখৰ ব্যক্তিজনে আমাক যিজনে মেছেজ কৰে তেওঁ আমাক লাইক কৰে নে নকৰে গতিকে আজি আমাৰ ভিডিঅ'টোৰ জৰিয়তে আমি গম পালোঁ বিভিন্ন চাইনৰ কথা যিবিলাক চাইনৰ যোগেদি আপুনি হয়তো গম পাব যিজন ব্যক্তিয়ে আপোনাক মেছেজ কৰে সেইজন ব্যক্তিয়ে আপোনাক লাইক কৰে নে নকৰে আৰু আপুনি যদি নতুন ভিউৱাৰ হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছলৈ এই চেনেলটো শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ ধন্যবাদ